নমস্কাৰ প্ৰিয় দৰ্শক, মই স্বাগতম জনাইছোঁ গহপুৰ দৈনিক পৃষ্ঠালৈ নীলচুমে। আজি এক ব্যতিক্ৰমী অনুষ্ঠান হ'বলৈ গৈ আছে, খুব এক সুন্দৰ অনুষ্ঠান হ'বলৈ গৈ আছে। শীতৰ সেমেকা নিশা, তাতে জুইৰ ৰুমাল পৰশ আছে। আমি বাৰ্তালাপ কৰিম, আজিৰ সংগীতানুষ্ঠান উপভোগ কৰিম, ইয়াৰ সমান্তৰালভাৱে আজি নৃত্য উপভোগ কৰিম আৰু ইয়াৰ মাজে মাজে কিছু ৰসাল আড্ডা হ'ব। দুটাকৈ বসন্ত গৰকি গ'ল গহপুৰ দৈনিক পৃষ্ঠাই। তাৰ বাবে পোনপ্ৰথমে আমি অভিজিতক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ সমান্তৰালভাৱে প্ৰতিগৰাকী গহপুৰ দৈনিক পৃষ্ঠাৰ প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অশেষ মৰম আৰু আশীৰ্বাদৰ বাবেই আজিৰ তাৰিখত আমি এনে এটা অনুষ্ঠান উদযাপন কৰিবলৈ সক্ষম হৈছোঁ বা আপোনালোকৰ লগত পুনৰ আৰু এটা খোজ আগুৱাই যাবলৈ সক্ষম হৈছোঁ। মই পোনপ্ৰথমে মোৰ কাষত মই অভিজিতক বিচাৰিম। অভিজিত, অকণমান কাষলৈ আহা তুমি। আমি বাৰ্তালাপ কৰিম, গান শুনিম, নৃত্য উপভোগ কৰিম, তাৰ মাজে মাজে আড্ডা। প্ৰথমে তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু যথেষ্ট ঘাত প্ৰতিঘাত থাকে, বহুতো ঘাত প্ৰতিঘাতক নেওচি আজিৰ তাৰিখত তুমি ইমান দূৰ আগুৱাই আহিবলৈ সক্ষম হৈছা। তোমাৰ অনুভৱ কেনেকুৱা আজিৰ তাৰিখত? হয়, প্ৰতিজন দৰ্শকক প্ৰথমে নমস্কাৰ জনাইছোঁ। আমি গহপুৰ দৈনিক পৃষ্ঠাই সমূহ ৰাইজৰ মৰম আশীৰ্বাদ শিৰত লৈ আজি আমি গহপুৰ দৈনিক পৃষ্ঠাই আমি 3টা বৰ্ষৰ অতিক্ৰম কৰিলোঁহি। এই পবিত্ৰ ক্ষণত প্ৰতিজন দৰ্শকক আৰু আমাৰ সুভাষকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব এটা ভাল লগা মুহূৰ্ত এই সময়ত নীলচুম যিহেতু ক'ব লাগিব। প্ৰতিটো সময়ত যেতিয়া আমি ৰাইজৰ আগত বাতৰি পৰিৱেশন কৰিবলৈ গৈছিলোঁ, হয়তো আমি কেতিয়াবা বহুতো ঘাত প্ৰতিঘাত খাই আমি তাৰ পৰা সেই বিমুখ হৈ ঘূৰি আহিবলগীয়া হৈছিল। যিহেতু যোনদিনাখন আমাৰ গহপুৰ দৈনিক পৃষ্ঠা ৰাইজৰ আগলৈ আমি আগবঢ়াই দিছিলোঁ, হয়তো ৰাইজে আমাক তাৰ মাজত কোনোবাই আঁকোৱালি লৈছিল আৰু কোনোবাই আমাক ভালো পোৱা নাছিল বুলি ক'ব লাগিব। যিহেতু আজি আমি এই অনুষ্ঠানলৈ যিসকল শুভাকাংক্ষী আজি আমাক এই মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিলে, আমি প্ৰতিগৰাকী দৰ্শকক আজি আমাৰ গহপুৰ দৈনিক পৃষ্ঠাৰ তৰফৰ পৰা প্ৰথমে আমি তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এজন ব্যক্তিৰ নাম ল'বই লাগিব, যিহেতু গুৱাহাটীৰ নিবাসী ৰাজেন আগৰৱালা। তেখেতে মোক বহুত মৰম কৰে দাদাই। প্ৰতিটো সময়ত মোৰ যিকোনো অসুবিধাৰ সন্মুখীন হ'লে মই দাদাক ফোন কৰিছিলোঁ আৰু দাদাই মোক প্ৰতিটো সময়তে দিহা পৰামৰ্শ দি গৈছিল। প্ৰথমে মই তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নেদেখাজনৰ ওচৰত সদায় তেখেতৰ হৈ মই প্ৰাৰ্থনা জনাইছিলোঁ। মই ৰাজেন্দ্ৰৰ নাম ক'লে হয়তো মোৰ ভুল কোৱা হ'ব। প্ৰতিজন দৰ্শক, প্ৰতিজন মোৰ শুভাকাংক্ষীয়ে মোক যি মৰম দিছিল, তেওঁলোককো মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ নীলচুম। আৰু পুনৰবাৰ তোমাৰ মাইক্ৰফোন মই তোমাৰ হাতলৈ আগবঢ়াই দিছোঁ। পিছৰ পৰ্যায়তো তুমি চলাই নিবৰ বাবে তোমাক আমি অনুৰোধ জনাইছোঁ। হয়, খুব সুন্দৰ। আৰু ঘাত প্ৰতিঘাত থাকিবই মানুহৰ জীৱনত, আৰু ঠিক তেনেকৈ সেই ঘাত প্ৰতিঘাতক নেওচি আগুৱাই যাব লাগিব। আৰু ভৱিষ্যতলৈও তোমাক বহুত বহুত শুভকামনা থাকিল। দুগৰাকী কণমানি আছে আমাৰ ওচৰত, আৰু দুগৰাকী কণমানিক আমাৰ কাষত বিচাৰিম, যিহেতু তেওঁলোকে নৃত্য পৰিৱেশন কৰিব আৰু তেওঁলোকৰ নৃত্য উপভোগ কৰাৰ পাছত পুনৰ আমি বাৰ্তালাপ কৰিম সকলোৰে লগত। হে নাৰায়ণ, কিনো অৱতাৰ প্ৰাণৰ কাতৰ তোমাৰ চৰণ, যাতনা যি যত আমাৰ জীৱন, অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু। শৰণে আমি কৰোণাময়ী তুমি, অপৰাধ গাই হৰি নাম জন, শৰণে গ'লো আমি কৰোণাময়ী তুমি, অপৰাধ গাই হৰি নাম জন।
জীৱনে বিভীষিকাৰ ৰচিলে জনমাৰে পোহৰে অকণি সুখ জগালে নিৰাময় তোমাকে সেৱা জনালো আজি হে প্ৰভু শৰণে গ'লো আমি কৰোণাময় তুমি কৰিয় পদাৰ্থ সত গাই হৰি নাম জন শৰণে গ'লো আমি কৰোণাময় তুমি কৰিয় পদাৰ্থ সত গাই হৰি নাম জন প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া পৰিলে কৃপা কৰা প্ৰভু নৰৰে ৰ'লো আমি কৰোণাময় তুমি কৰিয় পদাৰ্থ গাই হৰি নাম জন শৰণে ৰ'লো আমি কৰোণাময় তুমি কৰিয় পদাৰ্থ গাই হৰি নাম জন শৰণে ৰ'লো আমি কৰোণাময় তুমি কৰিয় পদাৰ্থ গাই হৰি নাম জন খুবেই সুন্দৰ খুবেই সুন্দৰ খুব সুন্দৰকৈ নৃত্য পৰিৱেশন কৰিছে মই কদমানি দুগৰাকীক অকণমান কাষত বিচাৰিম দুয়োগৰাকী অকণমান কাষলৈ আহা কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী পাৰ্বণী মহন্ত আৰু তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী অভিপ্সা বৰঠাকুৰ ঠাণ্ডা লাগিছেনে কিন্তু নাচৰ আগত একো নাই হয়নে নৃত্য পৰিৱেশন কৰিব পালে হয়তো একো নালাগে আৰু জাৰে হওক গৰমেই হওক গহপুৰ দৈনিক পৃষ্ঠা চোৱানে হয় চাওঁ চোৱা কি দেখা তাত কিছুমান নৃত্য দিয়ে কিছুমান গীত দিয়ে আৰু অনুষ্ঠান প্ৰতিষ্ঠান দেখুওৱা হয় তাত সঁচাকৈ চোৱা ঠিক আছে ধন্যবাদ তোমালোক দুয়োগৰাকীলৈ বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিলে অনাগত দিনত এইদৰে নৃত্য চৰ্চা কৰি যোৱা আৰু খুব সুন্দৰকৈ আগবাঢ়ি যোৱা ধন্যবাদ আমি বাৰ্তালাপ কৰিম পুনৰ কথা পাতিম তাৰ মাজত আমি গীতৰ মাজলৈ যাম আমাৰ মাজত ইতিমধ্যে আহি উপস্থিত হৈছেহি কেইবাগৰাকীও কণ্ঠশিল্পী এতিয়া কাষত বিচাৰিম নিপু বৰাক গীত নিপু বৰাক কাষত বিচাৰিম গীত নিপু বহুকেইটা অনুষ্ঠানত লগ পাই আছোঁ গীত নিপু সংগীতৰ ক্ষেত্ৰখনত খুবেই ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী ব্যক্তি খুব সুন্দৰকৈ সংগীত চৰ্চা অব্যাহত ৰাখি আছে ভিন্ন সময়ৰ পৰা আৰু বিভিন্ন অনুষ্ঠানত লগ পোৱা যায় বিভিন্ন অনুষ্ঠানত দেখা পোৱা যায় প্ৰায় দেখা পোৱা যায় বুলি ক'লেও হয়তো ভুল কৰা নহ'ব এই মুহূৰ্তত ৰাইজৰ বাবে খুব সুন্দৰকৈ কেইটামান গীত উপহাৰ দিবা আমি পুনৰ বাৰ্তালাপ কৰিম ঠিকে আছে ভাল লাগিছে ভাতৃপ্ৰতিম ৰঘু আৰু আচলতে ৰঘুৱে মোক কালি কৈছিলে যে প্ৰগ্ৰেমখন আছে আৰু আপুনি আহিব লাগিব আচলতে মোৰ আৰু এখন অনুষ্ঠান আছে আজি মই ক'লোঁ বোলো মোক 10টা বজাৰ আগত ৰিলিজ কৰি দিবই লাগিব তেতিয়াহ'লে যাব পৰা হ'ব তাকে ভাবি আহিলোঁ ভাল লাগিছে যেহেতু ঠাণ্ডাৰ দিন ওপৰত একো নাই আপোনালোকে যিখিনি আছে বিৰাট সুন্দৰভাৱে আছে কাষত জুই আছে আৰু গোটেইখিনি মোৰ পৰিচিত মিউজিচিয়ানেই আছে আজি ভাল লাগিছে শ্যাম দা আছে ৰাজেশ দা আছে অভিনৱ দা আছে আমাৰ বিকাশ আছে গোটেইখিনিকে ভাল লাগিছে আৰু গহপুৰ দৈনিক পৃষ্ঠাৰ এই দ্বিতীয় যি বৰ্ষপূৰ্তি অনুষ্ঠান আছে তাত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকললৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ
আচলতে এতিয়া মানে বৰ্ষপূৰ্তি অনুষ্ঠান বুলি কওঁতে মানে কোনটো গীতেৰে আৰম্ভ কৰিম মই নিজেই মানে অলপমান ভাবিবলগীয়া হৈছে। গতিকে এটা মডাৰ্ণ ছঙেৰে আধুনিক গীতেৰে অনুষ্ঠান মই পৰিৱেশন কৰিবলৈ আগবাঢ়িম। আৰু যিসকল ব্যক্তি আমাৰ ইয়াতে আছে সকলোৱে একেলগে নাচিম নে? মানুহ কম হ'লেও কিন্তু চিঞৰটো ডাঙৰ হ'ব লাগে, হয়নে নহয়? ঠিক আছে, আমি এইখিনিতে গীত নিপুক অকণমান মৰম যাচিব বিচাৰিছোঁ। নিপু আহা, আমি অলপমান মৰম যাচিব বিচাৰিছোঁ নিপুক। আৰু এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব গহপুৰ দৈনিক পৃষ্ঠাৰ স্বত্বাধিকাৰ অভিজিত দাসে। আৰু এই মুহূৰ্তত আমি পোনে পোনে গীত নিপুৰ গীতৰ মাজলৈ যাব বিচাৰিম। ঠিকে আছে, মানে ঠাণ্ডাৰ বতৰটো অকণ বিহুৰ পৰাই আৰম্ভ কৰোঁ। ঠিক আছে, এতিয়া ডাইৰেক্ট আমি গীতৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। যিহেতু ময়ো এজন গহপুৰীয়া, মই গহপুৰৰে সন্তান। আমাৰ বিকাশ ঢোলটোলৈ আহা। আৰু এটা মই গীত কৰিছিলোঁ 2015 চনতে এটা গীত কৰিছিলোঁ। সেই গীতৰ যোজনাৰেই আজিৰ এই অনুষ্ঠানটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে সমূহ যিসকল উপস্থিত আছে সকলোৱে অকণ সহযোগিতা কৰিলে ভাল লাগিব। গতিকে আমি প্ৰতিজন গহপুৰীয়া আৰু আমি হ'লো বিহুবৰীয়া, সকলোৱে একেলগে এবাৰ বিহুকে মাৰো নেকি? আমাৰ ৰাইজৰ জোচবিলাক কমি আছে ন? আকাশনে ধুনীয়া
পালো মুকুতাতে আমাৰ বহি থকাসকলে অকণ নাচি দিলে গৰম গৰম ভাৱ এটা পাব ভাবি গৈ নচলিলে হেনো পিছল খাই কথাকানি শুনি হিচাৰে আমি পোৱা নাই চাৰিওফালে কুকুৰে বৰ্ণলৈ গঠিয়াই বতৰা বয় হতিছে হলেও পৰা নাই ভাবি গৈ নচলিলে হেনো পিছল খাই কথাকানি শুনি হিচাৰে আমি পোৱা নাই চাৰিওফালে কুকুৰে বৰ্ণলৈ গঠিয়াই জানৈ কবিৰে কথা জানৈ মনতে কথা জানৈ কি বুজিবি জানৈ কুকুৰে বেটা বিৰুদান পহতিলো তথাপিও নাপালো বিৰুদান নহৰিলো Thank you. আমাৰ নাচনীসকল যাব নালাগে এইটো এটা কাঠে কৰিছোঁ আচলতে আপোনালোকৰ উৎসাহত দীপনা আৰু অকণ জোচ লাগিব আমাৰ নেতাসকল এখানে বহি আছে অকণ নাচিলে ভাল লাগিব আকৌ এবাৰ কি বিহুৱে গাওঁ নেকি ন বিহু মেইন নেকি ঠিক আছে ভাল লাগিছে আপোনালোকৰ
ইমান এই ঠাণ্ডাৰ বতৰতো ইমান ধুনীয়াকৈ বহি আপোনালোকে অনুষ্ঠান উপভোগ কৰি আছে আৰু মই 2-3টি গীত গাই আপোনালোকৰ মাজৰ পৰা বিদায় লওঁ এইবাৰ আৰু এটা বিহুৱে গাবলৈ লৈছো সকলোৱে সহযোগিতা কৰিবনে সকলোৱে আমাৰ খুৰীদ নৱহঁতৰ কিবা সহযোগিতা আহিব নেকি বাৰু মানে একদম পুৰা ঠাণ্ডাত গপচকে কাপোৰ লৈ বহি আছে আৰু ইফালে জুইৰ উত্তাপ ভাল লাগিছে Una horpa torada Oi tigita Oi kaida Oi kodum tagar fudira Oi fudira Oi moramon kabe সকলে একেলগে
ধন্যবাদ। প্ৰথমেই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মোক আহি পোৱাৰ লগে লগে এগৰাকী বাইদেৱে, আমাৰ গাঁৱৰ বাইদেৱে এষাৰ কথা কৈছিল যে ৰঘু দাসক এখন গামোচাৰে সম্বৰ্ধনা জনাম। আমি বাইদেউগৰাকীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেত হৈছে আমাৰ গাঁৱৰে বাইদেউ ৰীতা চেত্ৰী। আমি তেখেতৰ আগ্ৰহক সন্মান জনাই ৰঘু দাসক এখন ফুলাম গামোচাৰে সন্মান জনাবলৈ আমি তেখেতক মঞ্চৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ বাইদেউ ৰীতা চেত্ৰী। তেখেতে এখন ফুলাম গামোচাৰে ৰঘু দাসক সম্বৰ্ধনা জনাইছে। আমি আৰু এগৰাকী বাইদেউ, আমাৰ নবৌ, আমাৰ গাঁৱৰে গৌৰৱ। তেখেত তেঁতুলবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মাননীয় অনুক্ষী দাস। আমি তেখেতকো মঞ্চৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। আমি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ এই গাঁৱৰে দাদা, প্ৰাক্তন আছু কৰ্মী, ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তেখেত প্ৰাক্তন সম্পাদক নিতুল দাস ডাঙৰীয়া। এয়া তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। এয়া আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট বাইদেউ অনুক্ষী দাস। ইয়াৰ পাছতে এগৰাকী খেতিয়ক, খেতি কৰি তেখেতে এটি বিপ্লৱ কৰিবলৈ সক্ষম হৈছে, কৃষি বিপ্লৱ কৰিবলৈ সক্ষম হৈছে। আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেত হৈছে পূব কলাবাৰী গাঁৱৰ ডিম্বেশ্বৰ ভূঞা। আমি তেখেতক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব গহপুৰ দৈনিক পৃষ্ঠাৰ প্ৰতিষ্ঠাপক ৰঘু দাসে। তেখেতক এখন ফুলাম গামোচা আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনাবলৈ আমি মঞ্চৰ মাজলৈ তেখেতক আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে ডিম্বেশ্বৰ ভূঞা। তেখেত পূব কলাবাৰী গাঁৱৰ এগৰাকী খেতিয়ক। তেখেতে খেতিৰ যোগেদি এটি বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। আমি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ পাই, এখন মানপত্ৰৰে সম্বৰ্ধনা জনাবলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এয়া ডিম্বেশ্বৰ ভূঞা। আৰু এগৰাকী ব্যক্তি, আমাৰ এই অঞ্চলৰে সকলোৱে পৰিচিত সমাজসেৱক, সমাজকৰ্মী শংকৰলাল আগৰৱালা, বিশিষ্ট ব্যৱসায়ী। তেখেতকো এখন মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ পাই আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতক এখনি মানপত্ৰৰে সম্বৰ্ধনা জনাব আমাৰ
মৰমৰ ৰিম্পী কটকী, তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতে এটা চুকত বহি আছিলে, এতিয়া মই নাম কোৱাৰ লগে লগে দৌৰি আহিছে। এয়া দেখিছেনে, এয়া ৰিম্পী কটকী। এয়া শংকৰলাল আগৰৱালা, তেখেতক এখন মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হৈছে। আমি শংকৰলাল আগৰৱালাক এনেদৰে মানপত্ৰৰে সম্বৰ্ধনা জনাবলৈ পাই নথৈ আনন্দিত অনুভৱ কৰি ৰাজুদা তেখেত এগৰাকী সমাজকৰ্মী, বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আমি তেখেতক এই সুযোগতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ পাই নিজকে ধন্য মানিছোঁ। আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। লুবু দাসক আমি সম্বৰ্ধনা পত্ৰ আগবঢ়াই দিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম মই নিজেই, মোৰ যিহেতু দাদা, গতিকে মই নিজেই তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। আৰু এখনি মানপত্ৰ লুবু দাসক প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি ৰাজুদাক অকণমান মনৰ অনুভৱ প্ৰকাশ কৰিবৰ বাবে মাইক্ৰফোন আগবঢ়াই দিছোঁ। নমস্কাৰ। জয় জয়তে ইয়াত উপস্থিত থকা সকলোলৈকে শেহতীয়াকৈ অলপ ভোগালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গহপুৰ দৈনিক পৃষ্ঠাৰ আজি দ্বিতীয় বৰ্ষপূৰ্তিৰ যি অনুষ্ঠান, এই চালকীয় অনুষ্ঠানটি মোৰ ভাতৃ ৰূপে যিমান কষ্ট কৰি আগবাঢ়ি গৈছে, আমি আশা ৰাখিছোঁ তাৰে কষ্ট ভৱিষ্যতে যাতে আগবাঢ়ি যাওক। শত শত বছৰ তেওঁ যাতে এই অনুষ্ঠানটি আগুৱাই নিব পাৰে তাই কামনা কৰিছোঁ। ধন্যবাদ। আমি পুনৰ গীতৰ সংগ্ৰহৰ মাজলৈ যাম। আমি মাইক্ৰফোন আকৌ আমাৰ আমন্ত্ৰিত যিগৰাকী ঘোষক তেখেতলৈ আগবঢ়াই দিম। ঠিক আছে। যিহেতু আপোনালোকৰ সন্মুখত সম্বৰ্ধনা অনুষ্ঠান ইতিমধ্যে হৈ গৈছে, আকৌ গীতৰ মাজলৈ যাওঁ। আৰু এইখিনিতে আকৌ এবাৰ কৈছোঁ, গহপুৰ দৈনিক পৃষ্ঠাৰ ৰূপৰ কাৰণে আমাৰ জিয়াত যিমানখিনি ব্যক্তি আছে সকলোতে হাত সামৰি দিব লাগে। কিন্তু ৰূপে গহপুৰ দৈনিক পৃষ্ঠা লৈ যিখিনি কষ্ট কৰিছে, যিখিনি আমাৰ সামাজিক মাধ্যমত গহপুৰ দৈনিক পৃষ্ঠাই প্ৰতিদিনেই দাঙি ধৰে, তেওঁলোকৰ কাৰণে এটা ডাঙৰ হাত চাপৰি হোৱাটো এটা বাঞ্ছনীয় কথা। গতিকে মই মোৰ ফালৰ পৰা এটা ডাঙৰ হাত চাপৰি দিছোঁ, আপোনালোকেও দিয়ক আৰু উৎসাহিত কৰক। এই যাতে 2 বছৰৰ পৰা 3টা হয়, 3টাৰ পৰা 4টা, 4টাৰ পৰা 5টা, 100 বৰ্ষ গৌৰৱক গহপুৰ দৈনিক পৃষ্ঠাই। তাকেই কামনা কৰিছোঁ। আৰু মই এটি গীত গাই আপোনালোকৰ মাজৰ পৰা বিদায় লওঁ। গতিকে সকলোৱে নাচিলে ভাল পাম।
গতিকে আপোনালোকৰ আশীৰ্বাদো মই এৰিব নোৱাৰোঁ, আশীৰ্বাদ কৰিব, সেয়াই শেষত কামনা কৰিছোঁ। আৰু গহপুৰ দৈনিক পৃষ্ঠাৰ অনাগত দিনত যাতে 2ৰ পৰা 3ৰ পৰা মই আগতে এবাৰ কৈছোঁ 100 বৰ্ষ গৌৰৱ, গতিকে গহপুৰ দৈনিক পৃষ্ঠাৰ বাবে আকৌ এটা হাত তালিৰে আমি মোৰ আজি এই অনুষ্ঠান সামৰিব বিচাৰিছোঁ। ধন্যবাদ। আমি গীতনিকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব এটা সুন্দৰ সন্ধিয়া আমাক উপহাৰ হিচাপে দিছে। গহপুৰ দৈনিক পৃষ্ঠাৰ প্ৰতিগৰাকী দৰ্শকে এই অনুষ্ঠান উপভোগ কৰি আছে মুহূৰ্তত, আৰু খুব এটা সুন্দৰ পৰিৱেশ দি থৈ গৈছে গীতনিকোৱে। আৰু এই মুহূৰ্তত আমি পুনৰ গীতৰ মাজলৈ যাম, পুনৰ গীত শুনিম, তাৰ মাজে মাজে আমি বাৰ্তালাপ কৰিম পুনৰ। আৰু এই মুহূৰ্তত এগৰাকী কণমানি আছে, কণমানিটোক মই ওচৰলৈ বিচাৰিম, এতিয়া কাষত বিচাৰিম। এটি গীত পৰিৱেশন কৰিব অভিৰাজ কোৱা। ঠাণ্ডা লাগিছেনে? নাই লগা। এটা গীত পৰিৱেশন কৰিব লাগিব। ইয়াত বহু দৰ্শক বহি আছে, তেওঁলোকে ঠাণ্ডা হৈ বহি আছে। অলপমান যদি গৰম উঠাই দিব পৰা যায়, হয়নে গীতৰ মাজেৰে? ঠিক আছে, আমি পোনে পোনে তোমাৰ গীতৰ মাজলৈ যাম, তাৰ পাছত পুনৰ কথা পাতিম। G major. Hello. Hello. বাহি 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 তুমি বজানে
নাচিছে বিহুৰে ঐ কলিতে বিহুৰে ঐ কলিতে নাচি নাচিলা অ মোৰ চেলাই যেনে কোনে চাবিব মৰম লগাকৈ অ মোৰ চেলাই যেনে কোনে চাবিব মৰম ধন্যবাদ দুটামান বিহুগীত গাই মোৰ অনুষ্ঠান সামৰণি মাৰিম অকণমান নাচিলে ভাল লাগিব আপোনালোক ইমান ঠাণ্ডা হৈ বহি আছে অকণ নাচক আমাৰো তেতিয়া গায়ো ভাল লাগিব মহিয়া পতা জাগি মাৰিলে ঐ গছে বনে ফলা লেও ঐ কিনো অসমীয়া ঐ বিহুতি আহিলে ঐ গৰু চালে লমালে নাচনীকেইজনী অকণমান নাহা নাচিবা ঐ বান্ধৈ ঐ নামে পাখলালে ঐ বান্ধৈ নামে পাখলালে ঐ বান্ধৈ গছে ফলালে গছে ফলালে বান্ধৈ ঐ নামে পাখলালে ঐ বান্ধৈ নামে পাখলালে ঐ বান্ধৈ গছে ফলালে গছে ফলালে লীলাই বহুতাকৰ বাটত লীলাই চকুৱালীৰ বাটত লীলাই চকুৱালীৰ বাটত লীলাই বাকুনো কৰি কৰি বাকুনো কৰি কৰি মৰে লীলাই বহুতাকৰ বাটত লীলাই চকুৱালীৰ বাটত লীলাই চকুৱালীৰ বাটত লীলাই বাকুনো কৰি কৰি বাকুনো কৰি কৰি ওই পিরিতি নামারে তিনি দি এখনে বুকুটখন নামারি ধরে ওই পিরিতি নামারে তিনি দি এখনে বুকুটখন নামারি ধরে হই এলে হে যবন্তি হই এরি বনওয়ারি ওই জানো তো চলো কি আয় তোরে কোন বিলাহি ও বাকি ধরাই রে খানি ও ঘুতে ঘুতে গেলে পর ঘুতে
ধন্যবাদ।
সুন্দৰকৈ নৃত্য পৰিৱেশন কৰিছে। মই কণমানিহঁতক অকণমান কাষত বিচাৰিম পুনৰবাৰ। তোমালোকৰ নামবোৰ কৈ যোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী এঞ্জেলিন বৰা। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী মৌকুমী ভৰালী। আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী নীলাক্ষী ভৰালী। আনৰ নাম কৈ দিছা, নিজৰ নামটো পাহৰি গ'লা। হৈ যায় কেতিয়াবা, ঠাণ্ডা পৰিছে কাৰণে হৈছে চাগে। তোমালোকক কোনে শিকালে এই নৃত্যটো? নিজে শিকিছোঁ। নিজে শিকিছা, খুব সুন্দৰকৈ শিকিছা। আৰু তোমালোকৰ নৃত্যৰ যি চৰ্চা আছে সেই চৰ্চা অব্যাহত ৰাখি যোৱা। ভৱিষ্যতে ইয়াতকৈ আৰু সুন্দৰ সুন্দৰ নৃত্য পৰিৱেশন কৰা। বহুত বহুত ধন্যবাদ জনাইছোঁ তোমালোকক। আৰু এই মুহূৰ্তত মই দিব্যদাক অকণমান কাষত বিচাৰিম। দিব্যদা, আপোনাক অলপমান কাষত বিচাৰিম। আমি গীত শুনি আছোঁ, নৃত্য চাই আছোঁ, উপভোগ কৰি আছোঁ। ইয়াৰ মাজত আমি অকণমান আড্ডা ৰাখিব বিচাৰিম। অকণমান জুইৰ কাষলৈ যাওঁ, যিহেতু ঠাণ্ডা পৰি আছে। অথনিৰ পৰা মই তাৰ পৰা চাই আছোঁ যে জুইৰ কাষত সকলো বহি আছে, কিন্তু মই বহিব পৰা নাই। তাৰ পৰা মই কেমেৰা চাই আছোঁ, এবাৰ কথা ক'বলৈ গৈ আছোঁ, কিন্তু অকণমান জুইৰ পৰশটো ল'ম। আৰু ইয়াৰ মাজতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম দিব্যদাৰ লগত। ধন্যবাদ নীল। কথা বিশেষ আমিতো পাতিয়ে থাকোঁ। এতিয়া সদ্যহতে নীলে যেতিয়া ইমান দৰ্শকৰ মাজলৈ আমাক নিমন্ত্ৰণ কৰিছে, আমি অকণমান সময় ভাৱৰ আদান প্ৰদান কৰিম। আমি সুদূৰ যোৰহাটৰ পৰা তেওঁক নিমন্ত্ৰণ কৰি আনিছোঁ। গতিকে তেওঁনো আমাৰ ইয়াত কেনেকুৱা পাইছে, আমি তেওঁৰ পৰা কি পাব পাৰোঁ, কি ল'ব পাৰোঁ, আমি অকণমান কথা পাতিম। আচলতে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকেই মই শ্ৰদ্ধা কৰোঁ, যথেষ্ট ভাল পাওঁ, যথেষ্ট সন্মান দিওঁ। সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তিক মনৰ পৰা মই শ্ৰদ্ধা কৰোঁ সদায় আৰু কৰি যাম। কাৰণ এটা জাতিৰ দাপোনস্বৰূপ হৈছে সংস্কৃতি। যেতিয়ালৈকে এটা জাতিৰ সংস্কৃতি জীয়াই থাকিব, তেতিয়ালৈকে সেই জাতিটোৰ অস্তিত্ব থাকিব, সেই জাতিটো জীয়াই থাকিব। অৰ্থাৎ আমি যদি আমাৰ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰত্যেকটো উপাদানৰ লগত আমি যদি চিনাকি কৰাই দিওঁ আমাৰ নৱপ্ৰজন্মক, বা আমি নিজেও যদি সেই সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰত্যেকটো উপাদানৰ সৈতে যদি আমি জড়িত হৈ থাকোঁ, সেইখিনি মুহূৰ্তত কিন্তু আমাৰ বাবে আটাইতকৈ যোগাত্মক দিশ সেইখিনি যে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত যদি আমি জড়িত হৈ পৰোঁ বা সেই সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ, তেতিয়া অসমীয়া জাতিটো জীয়াই থাকিব। মই দীৰ্ঘ সময় ধৰি আপোনাৰ কথা শুনি আহিছোঁ যে আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত যথেষ্ট জড়িত আছে, বা নৱপ্ৰজন্মক বৰ্তমান সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত তেওঁলোকক চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত আপোনাৰ অৰিহণা যথেষ্ট আছে। এই সন্দৰ্ভত আপোনাৰ পৰা অলপমান জানিবলৈ মই চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, বা কিদৰে ছাত্ৰ ছাত্ৰীসকলকে হওক বা শিশুসকলক এই ক্ষেত্ৰত আগুৱাই নিয়াত ব্যৱস্থা গ্ৰহণ কৰি আহিছে? ধন্যবাদ। মই নীলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখন সুবিধা প্ৰদান কৰাৰ বাবে। প্ৰথমেই ধন্যবাদ প্ৰদান কৰিছোঁ মই আমাৰ এই অনুষ্ঠানৰ মূল হোতা, আজি যি অনুষ্ঠান আমাক এই মঞ্চত নিমন্ত্ৰণ কৰি অকণমান আমাৰ মনৰ কথা প্ৰকাশ কৰিবৰ বাবে সুবিধা প্ৰদান কৰা ৰঘু দাসক। ৰঘু দাস মোৰ ভাতৃপ্ৰতিম, তেওঁৰ লগতে আজি এই অনুষ্ঠানভাগ উপস্থাপন হৈছে। আৰু যিকোনো অনুষ্ঠান আমি ৰঘু আৰু মই নিজেই আমি একেলগে কৰোঁ। প্ৰথম কথা হ'ল সংস্কৃতিয়ে দুষ্কৃতি নাশ কৰে। আজি সংস্কৃতিৰ পথাৰখনত ভাই বন্ধু সকলো, শত্ৰু মিত্ৰ সকলো একেলগ হৈ আছে। কোনোবাই যদি কাৰোবাৰ লগত মাতবোল নাই, হয়তো ইটো পাৰে তেওঁ বহিছে, ইটো পাৰে তেখেত বহিছে। গতিকে সংস্কৃতিয়ে সেইকাৰণে দুষ্কৃতি নাশ কৰে বুলি কয়। আমি প্ৰথমে এই গাঁৱৰ কণ কণ শিশুসকলক সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়াই নিয়াত যৎ পৰিনাস্তি চেষ্টা কৰি আছোঁ। প্ৰথম কথা হ'ল আমি দেওবাৰে কেইদিনমানৰ আগলৈকে আমি দেওবৰীয়া চৰা অনুষ্ঠান কৰি আছিলোঁ। কেইদিনমান এই ঠাণ্ডাৰ কাৰণে আমি বন্ধ ৰাখিছোঁ। ইয়াৰ পাছত পৰৱৰ্তী অনুষ্ঠানত আকৌ আগবঢ়াম। আমি জ্যোতি সংগীত, ৰাভা সংগীত, বৰগীত, ভাওনাৰ জৰিয়তে আমি এই অঞ্চলৰ শিশুসকলক আগবঢ়াই নিয়াৰ চেষ্টা চলাই আছোঁ। আৰু ভৱিষ্যতলৈও যেতিয়ালৈকে ভগৱন্তৰ আশীৰ্বাদ আমাৰ থাকিব, আমাৰ ওপৰত যেতিয়ালৈকে থাকিব, আমি তেতিয়ালৈকে আগবঢ়াই নিয়াৰ চেষ্টা কৰিম। আজি যিসকল আমাৰ বাদ্যযন্ত্ৰী বহি আছে, তেখেতসকলৰ লগতো আমি আগৰ পৰাই চিনাকি। যিহেতু ৰাজেশ দা আমাৰ একেবাৰে, আমি বহুত সৰুৰ পৰা ৰাজেশ দাক পাইছোঁ। আৰু বিকাশ এই যে ঢোল বজাই আছে, আমি বিকাশে মই একেলগে কিমান প্ৰগ্ৰেম কৰিছোঁ তাৰ কোনো পাত্তা নাই। গতিকে আমি বিকাশক মোৰ নিজৰ কথা ক'বলৈ অকণমান নিজৰ কথা ক'বলৈ অকণমান দিগদাৰ, কিন্তু ৰঘু দাসে যিহেতু
এইকণ মানে মৰম যচাৰ কাৰণে আমি প্ৰথমে ৰঘু দাসক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই গাঁৱৰ কণ কণ শিশুসকলক যিমান পাৰোঁ আগবঢ়াই নিম তাৰ কাৰণে আমি সকলোৰে ওচৰত সেৱা জনাইছোঁ ধন্যবাদ আমি নীলক আকৌ তেখেতক মাইক্ৰফোন আগবঢ়াই দিছোঁ খুবেই সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আপুনি আৰু অনাগত দিনত আপুনি যিয়ে পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সাফল্যমণ্ডিত কৰি তোলক বা সফল হওক তাৰ শুভকামনা দি আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত যিহেতু আমি আড্ডাৰ মাজতে আছোঁ অকণমান ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম হয় ধন্যবাদ ধন্যবাদ অলপমান ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম আমি খন্তেক আগতে যেতিয়া দৰ্শকৰ ওচৰলৈ গৈছিলোঁ তেতিয়া দুগৰাকী মানে কৈছিলে যে আমাকো দুটামান বক্তব্য ৰাখিবৰ কাৰণে সুবিধা প্ৰদান কৰিলে আমি ভাল পাম আমি সেয়েহে আমি এই নীলক আগবঢ়াইছোঁ নীলে নিজৰ কোনোবা যিকোনো দৰ্শকক নীলৰ ফালৰ পৰাই আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ নীলে যিকোনো দৰ্শকৰ লগত ভাৱৰ আদান প্ৰদান কৰিব মত বিনিময় কৰিব ৰাইজৰ মতামত লোৱাটো খুবেই প্ৰয়োজন যে আপোনালোকে কি বিচাৰে আপোনালোকে কি অনুভৱ কৰে এই গহপুৰ দৈনিক পৃষ্ঠাৰ আজি দ্বিতীয় বৰ্ষপূৰ্তিত আমি জানিবলৈ চেষ্টা কৰিম অনাগত দিনত গহপুৰ দৈনিক পৃষ্ঠাক আপোনালোকে কি ৰূপত চাব বিচাৰে বা তাত কেনেকুৱা ধৰণৰ বিষয়বস্তু সংযোজন কৰিব পাৰি আপোনালোকৰ মনোভাৱ ল'বলৈ চেষ্টা কৰিম মই পোনপ্ৰথমে দাদাৰ ওচৰত যাব বিচাৰিম গহপুৰ দৈনিক পৃষ্ঠাৰ আজি দ্বিতীয়টো বৰ্ষপূৰ্তি আৰু দ্বিতীয়টো বৰ্ষপূৰ্তিত আমি জানিবলৈ চেষ্টা কৰিম যে গহপুৰ দৈনিক পৃষ্ঠাক লৈ আপোনাৰ অনুভৱ কেনেকুৱা সঁচা কথা ক'বলৈ গ'লে গহপুৰ দৈনিক পৃষ্ঠাই গহপুৰ অঞ্চলৰ কাৰণে যথেষ্টখিনি কৰি আছে আজিলৈকে আমি যি দেখি পাইছোঁ তেওঁলোকে সংস্কৃতিৰ পৰাই হওক আমাৰ গাঁৱৰ যি সুপ্ত প্ৰতিভাবিলাক আছে তেওঁলোকে আনি পেলাই ৰাইজৰ মাজত যিখিনি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছে আমি আশাবাদী তেওঁলোক ভৱিষ্যতে এনেকৈ আগুৱাই যাওক আমি তাকে আশা হয় বাৰ্তালাপ অনুষ্ঠানৰ মাজলৈ যাম কিন্তু তাৰ পূৰ্বে পুনৰ এতিয়া আমি নৃত্য উপভোগ কৰিব বিচাৰিম এই মুহূৰ্তত কাৰণ বেছিকৈ কথা ক'লে হয়তো ৰাইজৰ আমনি পায় হয়নে আমনি পাইছে নেকি বাৰু নাই পোৱা পাইছে ঠিক আছে আমি কথা অকণমান পাতি লওঁ তেতিয়াহ'লে যদি আমনি পাইছে সঁচাকৈ আমনি পাইছে নেকি আমনি পোৱা নাই বাৰু ভাল লাগিছে ঠিক আছে আমি তেতিয়াহ'লে ভাল লাগিছে যদি কিন্তু আমি নৃত্য উপভোগ কৰিম যদি আমনি পাইছে তেতিয়াহ'লে কথা পাতিম ঠিক আছে তেতিয়াহ'লে আমি এইবাৰ নিকিতাক বিচাৰিম এগৰাকী খুবেই মৰম লগা কণমানি নিকিতা দাস আমি নিকিতাই এতিয়া নৃত্য পৰিৱেশন কৰিব আৰু আমি এই মুহূৰ্তত নৃত্য উপভোগ কৰিম আমি নিকিতাক বিচাৰিছোঁ বলাকাৰ দেউকাৰ সপোন ৰহন খনা দূৰণিৰ সাগৰ পাৰ বাজে বাহি মধুসনা
জানো কিহতে মগন পুতলা অধীৰ যৌৱন জাগে পুৰখী হৰণ মন যমুনাৰ পাৰতে বাজে বাঁহী মধুসনা শুভ্ৰ বলাকাৰ দেউকাত সপোন ৰহনখনা দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুসনা খুবেই সুন্দৰকৈ নৃত্য পৰিৱেশন কৰিছে দুয়োগৰাকীকে অকণমান বিচাৰিম কথা পাতিম আহা নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিন্সি দাস প্ৰিন্সি দাস নমস্কাৰ মোৰ নাম শ্ৰী নিশিতা দাস কোনে শিকালে ইমান ধুনীয়াকৈ নিজে শিকিছোঁ নিজে শিকিছা সঁচাকৈ দুয়ো বহুত আগ্ৰহী হৈ আছিলে অনুষ্ঠানটোক লৈ বহুত উৎসুক হৈ আছিলে আজি ৰাতিপুৱাৰ পৰা দুয়ো আখৰাত ব্যস্ত হৈ পৰিছে অনুশীলনত ব্যস্ত হৈ পৰিছে খুব সুন্দৰ বহুত বহুত ধন্যবাদ তোমালোক দুয়োৰে ভৱিষ্যত উজ্জ্বল হওক ধন্যবাদ সকলো মানুহে সপোন দেখে হয়নে আপুনি মই প্ৰত্যেকেই সপোন দেখোঁ প্ৰতিজন ব্যক্তিৰ মাজতেই বহু প্ৰতিভা হয়তো লুকাই থাকে আৰু সেই প্ৰতিভা ক'ত কেতিয়া কেনেকৈ জাগ্ৰত হয় হয়তো কোনেও নাজানে আপুনি মই প্ৰতিটো দিনত প্ৰতিটো মুহূৰ্তত হয়তো সেয়া সাৰি থাকি হওক বা শুই থাকিয়ে হওক সপোন দেখোঁ প্ৰতিভা ক'ত কেনেকৈ কেতিয়া জাগ্ৰত হয় সঁচাকৈ জানিব পৰা নাযায় চেলুনত এগৰাকী ব্যক্তিয়ে চুলি কাটে হয়তো আপোনাৰ মোৰ সহজ ভাষাত যদি ক'বলৈ যাওঁ আপুনি মই যি কওঁ নাপিত যিয়ে চুলি কাটে চুলি কটা এগৰাকী নাপিতৰ প্ৰতিভা আজি আপোনালোকৰ আগত আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম গহপুৰ দৈনিক পৃষ্ঠাৰ প্ৰতিগৰাকী দৰ্শকক কৈছোঁ এই মুহূৰ্তত যে আপোনালোকে এতিয়া উপভোগ কৰিবলৈ গৈ আছে এনেকুৱা এগৰাকী ব্যক্তি কণ্ঠ মই বৰ বিশেষ দীঘলীয়া নকৰোঁ মই এই মুহূৰ্তত মই চিনাকি কৰাই দিব বিচাৰিম সঞ্জীৱ ৰাজখোৱাক অকণমান কাষত বিচাৰিম এই মুহূৰ্তত খুবেই ভাল লাগিছে সঞ্জীৱক লগ পাই ধন্যবাদ যেতিয়া অভিজিতে মোক সঞ্জীৱৰ কথা ক'লে সেই মুহূৰ্তত সঁচাকৈ খুবেই গৌৰৱবোধ কৰিছোঁ সুন্দৰকৈ ইমান সুন্দৰকৈ নিজৰ যি কণ্ঠৰ চৰ্চা অব্যাহত ৰাখিছে সংগীতৰ চৰ্চা যি অব্যাহত ৰাখিছে তাক লৈ সঁচাকৈ গৌৰৱান্বিত আৰু এই মুহূৰ্তত আমি সঞ্জীৱক অলপমান মৰম যাচিব বিচাৰিছোঁ এখন এই ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সঞ্জীৱক দীপদাক অলপমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম আৰু এই মুহূৰ্তত আমি পুনৰ গীতৰ মাজলৈ যাব বিচাৰিম আমি পুনৰবাৰ গীত শুনিম হয়তো ৰাইজ ঠাণ্ডাত বহি আছে বহুত আমন জীৱনকৈ এইফালে ককাইদেৱে কৈছে গীত লাগে কথা নাপাতোঁ আৰু ঠিক আছে আমি পুনৰ গীতৰ মাজলৈ যাবলৈ চেষ্টা কৰিম এই মুহূৰ্ত আৰু পোনে পোনে সঞ্জীৱৰ গীতৰ মাজলৈ যাওঁ ধন্যবাদ প্ৰথমে মই গহপুৰ দৈনিক পৃষ্ঠাৰ সমূহ কৰ্মকৰ্তাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা সকলো দৰ্শককে ইমান ঠাণ্ডা নেওচি হ'লেও এই অনুষ্ঠানটো উপভোগ কৰিবলৈ আহিছে মই বেছি নাগাওঁ দুই এটি গীতেৰে গাওঁ আপোনালোকে শুনিবচোন
সুবাস হুৱানা মোৰ মনৰে কল্পনা যে তোকা হুৱানা মনরে কল্পনা যে তোকা হুৱানা মোৰ প্ৰেমৰে ঘটনা তুলসী হুৱানা মোৰ মনৰে কল্পনা যে তোকা হুৱানা মোৰ প্ৰেমৰে ভাৱনা তুলসী হুৱানা অধীন পদমেৰে দিয়া কল্পনা মোৰ মনৰে কল্পনা যে তোকা হুৱানা মোৰ প্ৰেমৰে ভাৱনা তুলসী হুৱানা তোমাতে হয় সে কামনার পরিধি এটি এটি পরে পৃথিবী তোমাতে হয় সে কামনার পরিধি এটি এটি পরে পৃথিবী কবিতা হই তুমি হার ভুয়ানা মোৰ মনৰে কল্পনা যে তোকা হুৱানা মোৰ প্ৰেমৰে থাপনা তুলসী হুৱানা